নমস্কাৰ বন্ধুসকল, মৃদুল ব্লগ চেনেললৈ স্বাগতম। আৰু আজি মানে অলপ ভিডিঅ'টো বেলেগ ধৰণৰ। কেছটো কি হ'ল, আমাৰ ঘৰৰ পৰা মিনিমাম 1.5-2 কিলোমিটাৰমান হ'ব। আৰু তাতে কোনোবা অবৈধ মানুহে আহি মানে ঘৰ সাজিছে। আজি এসপ্তাহ এমাহ তেনেকুৱা ভিতৰত মানে ঘৰ ভালেমানখিনি হৈ গ'ল, 10 ঘৰমান মানুহ আহি গ'ল। গতিকে অবৈধভাৱে যিটো ঘৰ সাজিছে সেইবিলাক মানে উচ্ছেদ কৰিবৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজ আৰু ওচৰৰ পাজৰৰ যিমান গাঁৱৰ ৰাইজ আছে, ওচৰৰ গাঁও মানে মিনিমাম 5-6খন গাঁৱৰ মানুহে আহি আমাৰ এই চামচকী জেগাকণৰ যিকেইটা ঘৰ সাজিছিলে সেই ঘৰ উচ্ছেদ কৰিবলৈ আহিছে। গতিকে চাই যাওঁ বলক ভিডিঅ'টো। হেমন্ত বৰা কৰিলোঁ, আমাৰো হেৰিয়ে কৰা হ'ল। হেমন্ত ছাৰে কৰিছেতো, আমাৰ হেৰিয়ে কৰিছে, বেলেগ এজন মালিক চাপিয়া ব্যক্তি হয়। আজি দেখিছোঁ এই অঞ্চলত বিভিন্ন ঠাইৰ পৰা আহি জনবসতিপূৰ্ণ হ'বলৈ গৈ আছে। আৰু এই সমস্যাটোৱে ভৱিষ্যতে আমাক মানে জটিল ৰূপ ধাৰণ কৰিব বুলি পেলাই আমি এটা অনুভৱ কৰিছোঁ। হয়তো জ্যেষ্ঠসকলে জানে 83 চনৰ আন্দোলনটো কেনেকৈ এটা আন্দোলন গৈছে। সেইবিলাক যাতে নহয়, আমি যাতে সকলোৱে শৃংখলাবদ্ধভাৱে আজি আলোচনা কৰি এই ঠাইডোখৰ যাতে মুক্ত কৰিব পাৰোঁ, সেই উদ্দেশ্যে আজি বিভিন্ন ঠাইৰ পৰা ৰাইজক একত্ৰিত কৰা হৈছে। আৰু এই সম্পৰ্কে আমাৰ সভাপতি মহোদয়কে প্ৰমুখ্যে সকলোৱে মন্তব্য দাঙি ধৰিব। সভাৰ উদ্দেশ্য ইমানকে কৈ মই সামৰণি মাৰিছোঁ। সফলতা আছে আমাৰ কিছুমান ল'ৰা বা ব্যক্তিয়ে সিহঁতৰ লগত ধানৰ কাৰবাৰ হওক কিবা কাৰবাৰ কৰিবলৈ যাওঁতে আমাৰ মানুহখিনিয়ে সৰলভাৱে লয়। সিহঁতৰ উদ্দেশ্য বেকেটৰ ভিতৰত বেলেগ এটা থাকে, সিহঁতে সেই উদ্দেশ্যটোৰ কাৰণে খাপ পুতি থাকে, হয়নে? আমি সৰলভাৱে ভাই ই বেপাৰী আহিছে, 2 পইচা ময়ো পাওঁ, তাক ধানখিনি গোটাই দিওঁ। আমাৰ উদ্দেশ্যটো হ'ল আমি চলোঁ, সি ধানটো লৈ গুচি যাওক। কিন্তু তাৰ বেকেটৰ ভিতৰত সেই বেপাৰটোৰ লগত বেকেটৰ ভিতৰত আৰু কিবা এটা উদ্দেশ্য থাকে, যিটো উদ্দেশ্য সি পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে। হয় মাইকী টানিব, হিন্দু মাইকী, নহয় কি কৰিব, চোৰৰ পাৰ্টিক লিংক দিব। আমুকৰ ঘৰত 1 লাখ টকীয়া গৰু দুজনী আছে, যা ৰাতি উঠাবি। তেনেকুৱাই হৈ আছে না। কত গৰু চুৰি হৈ আছে ইয়াত। এতিয়া এইখন মুছলমান গাঁও, ৰামতলীয়াতি মুছলিম মানুহ 95% মুছলিম মানুহ আছে, তাতেই গৰু চুৰি হৈ থাকিবলৈ লৈছে এতিয়া। গতিকে এতিয়া আপোনালোক গোট খোৱাৰ মূল উদ্দেশ্যটো কি, আমি বেছি কথা পাতি নাথাকোঁ। বেলেগ কথা একো নাই, মিছা কথা এটা কৈ লাভ নাই, যিটো শুদ্ধ ওলাবই। আজি মই মানে কাইলৈ গ'লে গৈ সুধিলেও ক'ব যে কথাটো হয়নে নহয়। ইয়াত এতিয়া মাটি যিখিনি কিনা বেচা হৈ আছে, এতিয়া হাছেনে লোৱা মাটিখিনি কাৰ আছে? এইকণে খালি আমাৰ পদুম খুৰাৰ পৰা লোৱা মাটিখিনি। বাৰু যায় নহওক, এতিয়া ৰাইজে যিটো আলোচনা কৰিলে, গতিকে ইয়াৰ পিছতো যে আমি ৰাজহুৱাভাৱে ঘোষণা কৰোঁ, তেতিয়া কোনোবাই মাটি কিনিব গ'লেও আমাৰ গাঁওবুঢ়াসকলে মানে কি কাম জানিব লাগিব। নহয় চলি জানিলে নহ'ব, বালিটোৱে আমাৰ গাঁওবুঢ়া জানিব লাগিব। ইয়াতো 5-6জন গাঁওবুঢ়া আছে নে নাই? আমাৰ কেইজন গাঁওবুঢ়াক আমি মানা কৰি ৰাখিছোঁ যে কোনো মানুহৰ মাটি কাম বন্ধ নকৰিবা। আমাৰ বালিটি গাঁওবুঢ়া জানিবই লাগিব, কাৰণ আমাৰ জেগাটো হ'ল বালিটি। আমাৰ ইয়াত গাঁওবুঢ়া আছে, আমাৰ ইয়াত গাঁওবুঢ়াই কাম নকৰে, বেলেগ গাঁওবুঢ়া কাম কৰিব খেলি মেলি। আজি এতিয়া সেই কামখিনি যে ৰেজিষ্টাৰ কৰি নিদিয়া হেঁতেনে মানুহখিনি নাহে, মানুহখিনি নাহিলে এইখিনি মানুহে আজি মানুহখিনিতো অলৰেডি আগতে বহিলে না, মানুহটো আগতে বহিলে, সোধা ইয়াৰ মানুহ আগতে বহিলে, তোমালোক আগতে বহিছা নাই? আমি 83 গণ্ডগোলৰ আগতে বহিছোঁ। এতিয়া নতুন বহিছা।
ভোটৰ লিষ্টত নাম নাই, সেই 83 কথা ওলাই আহিছে। আমি আমেৰিকাত নাই নহয় বাইদেউ, আমি আমেৰিকাত আগতে 83 আছিলো। থানাৰ পৰা আমেৰিকাত লাভ বিচাৰিব মই এটা মানুহখিনি আছিলো কোন মানুহ কি কম মই কাৰণ ভোটাৰ লিষ্টত নামেই নাই 83 আছিলে আপোনালোকে 83 আছিলে যেতিয়া 83 আছিলে তেতিয়া 83 আছিলে এটাও ভোটাৰ লিষ্টত এটাও নাম নাই নাই 83 আছিলে আমি তেতিয়া আমেৰিকাত আছিলো এতিয়া আমিতো আমেৰিকাত গৈ পেলাই আমাৰ মাটি বিচাৰিলে নহ'ব আমেৰিকাতো আমাৰ ভোটাধিকাৰ নাই একো নাই দিন নহয় মই নিবলৈ তোৰ মাটি বাৰী আমি অন্য চাবলৈ নাই কিন্তু তই যিটো মাটি কিনিছ তই মাটিটো উভতাই দিব লাগে তাত তই কাইলৈ আমি মৰাৰ পিছত আৰু এঘৰ বহিব তোৰ ব্যৱসায় চলাবলৈ এতিয়া কি কৰিম তই কওঁ মোক তোৰ এতিয়া আপোনাক পাইছোঁ চিনাকি হৈছে চবেই দেখি আমাক ভাল লাগিছে এতিয়া আমি এটা অনুৰোধ কৰিছোঁ যে আমি ইয়াত আহিছোঁ গাড়ী চাড়ী ভাড়া কৰি লৈ অকণমান পইচা খৰচ হৈছে আমাৰ এতিয়া বৰ্তমানে আমাৰ কোনো ৰাইজ আমাৰ হাতত মানে টকা পইচা নাই এতিয়া আমাক মানে যেনে তেনে এটা এসপ্তাহৰ এটা আমাক সময় দিয়ক আমাক সুধি আহিছিল নেকি এসপ্তাহ সময় লৈ পেলাই আমাক সোধা নাই নহয় সেইটো নহ'ব এতিয়া যাব লাগিব আজিয়ে যাব লাগিব শনিবাৰলৈকে সময় দিয়া আছে শনিবাৰে কৈছো নে নাই শনিবাৰে যে পৰম ইমান ধুনীয়াকৈ স্পষ্টভাৱে কৈ গৈছো সিহঁতৰ মাটিৰ মালিকৰ লগত কথা পাতোতে কি নাম আপোনাৰ আপোনাৰ হা হা ক'ৰ পৰা আহিছিলে কিমান দিন হ'ল হা 17 কিহত 2017 আহিছে আপোনাৰ নাম কি উমৰ আলী ক'ৰ পৰা আহিছে মৰিগাঁও কিমান দিন হ'ল আহা আমি আহাটো ধৰকচোন এসপ্তাহমান হ'ল ঘৰো বনোৱা নাই এতিয়াও অঁ আৰু আপোনাৰ নাম কি নামটো নাজিমুদ্দিন ক'ৰ পৰা আহিছিলে ঢিঙৰ পৰা কিমান দিন হ'ল আহা আমিতো এই টিআৰচিৰ গণ্ডগোলৰ আগতে আহিছোঁ আৰু পৰা 10-12 বছৰ ভোটাৰ লিষ্টত নাম আছে জানো ইয়াত এতিয়া ভোটাৰ লিষ্টত নাম উঠা নাই আগতে তাৰপিছত ক'ত গ'ল আপোনালোকে কিমান দিন কেতিয়া গৈছিলে ইয়াৰ পৰা ইয়াৰ পৰা এই টিআৰচিৰ গণ্ডগোলৰ মানে শিবিৰত আছিল শিবিৰত থাকি পাছতে আমি নগাঁও গৈছোঁ ইয়াত অহা কেইদিন হ'ল ইয়াত আৰু হৈছে 3-4 বছৰ নহয় 3-4 বছৰতো হোৱা নাই আপোনালোক অহা ইয়াত 3-4 বছৰ হোৱা নাই নহয় আপোনালোক এই কেইদিনত কেতিয়া আহিছে এই ঘৰ যে বনাইছে কেইদিন হ'ল ঘৰ বনাইছে আজি 2 বছৰ 2 বছৰ হৈছে জানো 2 বছৰ হৈ গ'ল আগতে ঘৰ আছিলে পাছত পুৰি দিছে পাছতে আৰু বনোৱা নাই পাছতে 2 বছৰ আগতে বনাইছিল আপোনালোক ক'ত আছিলে আমাৰতো হেৰি কচুৱাত আছিলে ইয়াততো এই এতিয়া যে নতুনকৈ আহিছে কিমান দিন হ'ল আহা আমি অঁ আহাটো 2 বছৰ ওপৰত 2 বছৰ ওপৰত হৈছে আগতো ইয়াতে মাটি কিনিছিলে আপোনালোকে ন অঁ এতিয়াতো সিদ্ধান্তটো বেলেগ লোৱা হৈছে কি কয় ৰাইজে যে বিদায় দিছে যাব লাগিব ৰাইজৰ লগত ঠিক আছে দেখিছোঁ আজি প্ৰায় 1 বছৰৰ ভিতৰত ইয়াত ভাবিব নোৱাৰা ধৰণে জুপুৰি ঘৰ হৈছে আমাৰ কাজিৰঙা ৰাস্তাত যাওঁতে যেনেকুৱা জুপুৰি ঘৰ দেখোঁ এতিয়া এই ৰাস্তাদি গ'লে আপোনালোকে ইয়াত চব জুপুৰি ঘৰ দেখিব হয় নিশ্চয়কৈ আচলতে সমগ্ৰ কাহিনী অজ্ঞাতে হৈছে বুলি কৈছে কেমেৰা পাৰ্চনক আৰু কিছু দৃশ্য দেখুৱাব খুজিছোঁ কাৰণ ইয়াত দেখা পোৱা গৈছে যে একাংশ লোকো আছে যিসকলে আচলতে বসতি স্থাপন কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ক'ৰ পৰা আহিছিলে কিয় কাৰণে আহিছিলে নহয় আমি আহিছিলোঁ মানে লাহৰীঘাটৰ পৰা ইয়াত মাটি অলপ চুক্তি ভাগি দিছিল সেইকাৰণে এইটো কৰিম বুলি আহিছিলোঁ এতিয়া ৰাইজে যদি মানে আমাক যদি কোনো স্থান দিয়া নাই যাবলৈ দিছে তেতিয়া যাব লাগিব কেতিয়া আহিছিলে কেতিয়া আহোঁতে এসপ্তাহমান হ'ল কিমান মানুহ আছে আপোনালোকৰ লগত ইয়াত আমাৰ লগত এতিয়া আমি 4জনী আছোঁ কিছু সময় আগত আপুনি কৈছিলে যে আলহী খাবলৈ আহিছিলে বুলি সেইটো মিছা আছিলে নেকি নাই সেইটো আমি আলহী খাবলৈ আহিছিলোঁ মানে মালিকে মানে লগ পাইছে তাত আহি সেই আহোঁতে মানে মালিকৰ লগত কথা বাৰ্তা হ'ল আলহী খাবলৈ আহোঁতে গৰু গাড়ীও লৈ আহিছিলে নেকি লগত নাই পিছত যাই আনিছোঁ নিশ্চয়কৈ আচলতে সকলো ইয়াতে আছে আপোনালোক কোনে আনিছিলে আচলতে মানে সেই কথাটো ক'লোঁ আমি মালিকৰ নামটো মালিকৰ কল্পনাৰ লগতে আহিছোঁ কল্পনাই আনিছোঁ আমাক কল্পেন্দ্ৰ বুলি কোনোবাই আনিছিলে অঁ হয় নিশ্চয়কৈ আৰু এগৰাকী আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব কিমান মানুহ আহিছিলে কোনে আনিছিলে কোনে আমাৰতো নিজৰ মাটিত আহিছে
নিজৰ মাটি লৈ আহিছিলে ৰাইজে কিয় আপত্তি কৰিছে নিশ্চয়কৈ কেমেৰা পাৰ্চন চাবিৰক সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কাৰণ সকলোৰে অজ্ঞাতে আচলতে এই ঘটনাটো হৈছে বুলি কৈছে আৰু যথেষ্ট সংখ্যক ইয়াত ৰাইজো আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকৰ এখন 10খন গাঁৱৰ ৰাইজ তই বাপুতি ঘৰৰ মানুহে বহুৱাইছে কোনোবাই বহুৱাইছে আমি সেইবিলাক নাজানো আমাৰ ইয়াত আজিৰ ভিতৰত যাবগৈ লাগিব খালি এইফালে শুন আমাৰ ইয়াত তই বহিবি কাইলৈ তোৰ বন্ধু এটা আহিব পৰহিলৈ মামা আহিব পেহী আহিব চাচি আহিব হা ফলত কি হ'ব এয়া যে দেখিছোঁ আমাৰ অসমীয়া মানুহ এনেই ধোত হা আৰু আমাৰ চব বৰবাদ হ'ব গতিকে তই আজিৰ ভিতৰত তোৰ টালি টোপোলা বান্ধি তোৰ পৰিয়াল আনিছ ইয়াত অঁ চব পৰিয়াল লৈ তই তোৰ ঘৰটো ভাঙি থৈ যাব লাগিব নিজে ভাঙিবি তোৰ যিটো ঘৰ আছে অঁ তোৰ ঘৰটো নিজে ভাঙিব লাগিব গোহালিত থকা ঘৰটো নিজে ভাঙি দিব লাগিব আমাৰ মানুহে হাত নিদিয়ে তাত তই ভাঙি দিবি আৰু ভাঙি আজিৰ ভিতৰত তই টালি টোপোলা লৈ পেলাই তই তোৰ নিজৰ জেগালৈ গুচি যাবি দেই ঠিক আছে অঁ শইকীয়া কওকচোন তেনেহ'লে সমগ্ৰ বিষয়টো আপোনালোকে বুজি পাইছেই যে অবৈধভাৱে কেইঘৰমান মানুহ আহিছিলে আৰু ইয়াত ঘৰ পাতি থাকিবলৈ আহিছিলে তো আমাৰ ওচৰ পাজৰৰ গাঁও যিখন আছে সকলোৱে মাজতে তাহাঁতি এসপ্তাহমান হৈছেহে আৰু গৰু চুৰ আৰু চাইকেল চুৰ ইত্যাদি কৰি চুৰ হ'বলৈ ধৰিলে তো সকলো ওলাই আহি তেওঁলোকক ইয়াৰ পৰা মানে বিদায় দিয়াৰ কথা ভাবিলে আৰু ইয়াত কোনো থাকিবলৈ স্থান নিদি তেওঁলোকক আজিৰ ভিতৰতে মানে ইয়াৰ পৰা নিজে নিজে ঘৰ ভাঙি ওলাই যাবলৈ দিয়া হ'ল তে আজি ভিডিঅ'টো ইমানেই বন্দে মাতাৰাম জয় ভাৰত জয় আই অসম